নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছো আন এটা ভিডিঅ'লৈ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই মুহূৰ্ততে এটা ভিডিঅ' লৈ আহিছো তোমালোকৰ মাজতে এইটো ভিডিঅ' খুব ইম্পৰ্টেন্ট হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ হয় আজি ভিডিঅ'টোত আলোচনা কৰিম তোমালোকৰ এক্সামৰ ফিলিংছ কেনেকুৱা হৈছে যোৱাকালি এক্সামটো দি মৰমৰ ছাত্ৰ-ছাত্ৰীসকল অকল তোমালোকৰে নহয় হাজাৰ হাজাৰ লাখ লাখ ষ্টুডেণ্টৰ মন বেয়া হৈ পৰিছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিঅ'টোৰ মাজৰে তোমালোকক এক্সামৰ কুৱেশ্যন কেনেকুৱা হৈছিল আৰু কেনেকৈ বহু ছাত্ৰ-ছাত্ৰীৰ ফিলিংছ কেনেকুৱা অনুভৱ কৰি আছে এইটো মুহূৰ্তত ছাত্ৰ-ছাত্ৰীসকলে কেনেকুৱা ভাবি আছে আৰু এক্সামক লৈ ছাত্ৰ-ছাত্ৰীসকলে কি চিন্তিত হৈ পৰিছে যে এক্সাম দিব না নাই আগন্তুক এক্সাম যিবিলাক আছে সেইবিলাক দিব না নাই হবি এক ভিডিঅ'টোৰ মাজৰে আলোচনা কৰিম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কাৰণে আজি ভিডিঅ'টো অশেষ কষ্ট কৰি তোমালোকৰ কাৰণে বনাই আছো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকক জনাম যে বহু ছাত্ৰ-ছাত্ৰীৰ এক্সাম দিয়াৰ পিছত কেনেকুৱা ফিলিংছ অনুভৱ কৰি আছে আৰু বহু ছাত্ৰ-ছাত্ৰীৰ জীৱন শেষ হৈ গৈছে এটা এক্সামে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল বহু ছাত্ৰ-ছাত্ৰীয়ে বহুত থিংকিং কৰিছিল যে এইটো হায়াৰ ছেকেণ্ডাৰী এক্সাম হৈছে মেইন আৰু এইটো এক্সামত পাছ কৰাৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলে বহু হায়াৰ এডুকেশ্যনলৈ যাব আৰু এইটো এক্সামে যাতে প্ৰথমটো এক্সাম দি এইচএছ এক্সাম ইংলিছ কুৱেশ্যন পেপাৰটো এক্সামটো দি ছাত্ৰ-ছাত্ৰীসকলৰ মন ভাঙি পৰিছে আৰু ছাত্ৰ-ছাত্ৰীসকল বহুত দুখ প্ৰকাশ কৰি আছে এই মুহূৰ্তত ছাত্ৰ-ছাত্ৰীসকলৰ চোৱা প্ৰথমটো পেজ যে পেজটো ডেভেলপমেণ্ট স্কিলৰ ওপৰত আছিল ৰিডিং স্কিলৰ যিটো কুৱেশ্যন চাই ছাত্ৰ-ছাত্ৰীসকলে এটা চাওক কিমান ডাঙৰ পেজ দিছে আৰু এইটো পেজৰ পৰা ৰিডিং স্কিল দিছে সেইটো এনেকুৱাকৈ মানে ছাত্ৰ-ছাত্ৰীসকলৰ মন ঘূৰাই গৈছে মূৰটো ঘূৰাই গৈছে বহু ছাত্ৰ-ছাত্ৰী ইতিমধ্যে কৈ আছে আমাক জাষ্টিছ লাগে বহু ছাত্ৰ-ছাত্ৰী অকল তোমালোকৰ নহয় লাখ লাখ ছাত্ৰ-ছাত্ৰীয়ে এনেকুৱা মন্তব্য দি আছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পুনৰ পাতিব লাগে এক্সাম আৰু সকলোৱে জাষ্টিছ লাগে বুলি এনেকুৱা মন্তব্য কৰি আছে তোমালোকক দেখাবলৈ চেষ্টা কৰিম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল প্ৰথমে চোৱা ছাত্ৰ-ছাত্ৰীসকলৰ মনোভাৱ লৈ শিক্ষকসকলেও তেনেকুৱা মনোভাৱ লৈছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চোৱা বহুত বেয়া হৈছে এক্সাম বুলি এনেকুৱা মন্তব্য কৰি আছে বহু বেয়া হৈছে এক্সাম আৰু সিহঁতৰ এটা এক্সামে যাতে সিহঁতৰ লাইফটো বৰবাদ কৰি দি আছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এনেকুৱা যদি থিংকিং কৰি আছা তোমালোকে মটিভেশ্যন কোনে দিব এনেকুৱা ভাবি আছা তোমালোকে অশেষ মানে কষ্টত ভাঙি গৈছা মনটো বেয়া হৈ গৈছে এক্সাম দি মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকক জনাবলৈ ওলাইছোঁ যে এটা এক্সাম বেয়া হৈছে তোমালোকে এইটো মন বেয়া নকৰিবা আগন্তুক এক্সাম দি থাকা তোমালোকৰ কিবা কাৰণে জাষ্টিছৰ কাৰণে কিন্তু বেটাৰমেণ্ট এক্সাম দি তোমালোকৰ যাতে মেট্ৰিকৰ যিদৰে এক্সাম পাতে তোমালোকৰ এইটো ব্যৱস্থা কৰিব পাৰে চাগে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমাক আজি মই ভিডিঅ'টোৰ যোগেদি এইটো ইনষ্ট্ৰাকশ্যন দিব বিচাৰোঁ যে আগন্তুক যিবিলাক এক্সাম আহি আছে সেইটো এক্সামৰ কাৰণে তোমালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইতিমধ্যে অৱগত হৈছে যে এক্সাম দিয়াৰ পিছত মনটো কেনেকুৱা ফিলিংছ হৈ আছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল বহু ছাত্ৰ-ছাত্ৰীয়ে যিহেতু ইতিমধ্যে মন বেয়া কৰি মোৰ জীৱন শেষ বুলি এনেকুৱা মন্তব্য কৰি আছে আৰু এক্সামৰ এইটো এটা এক্সাম পেপাৰে তোমালোকৰ যদি জীৱন শেষ কৰি দিয়ে তেনেহ'লে তোমালোকে কি কৰিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইবিলাক থিংকিং কৰি নাথাকিবা এটা এক্সাম বেয়া হোৱাৰ কাৰণে কোনো একো ক্ষতি নহয় তোমালোকৰ ৰিজাল্ট অলপ বেয়া হ'ব পাৰে কিন্তু লাইফটো বৰবাদ নকৰিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ভিডিঅ'টোত এইটো ইনষ্ট্ৰাকশ্যন দিব বিচাৰিছোঁ যে তোমালোকে চেল্ফ মটিভেটেড হোৱা যাতে আগন্তুক এক্সামসমূহ ভাল হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকলে সেইটোৱে কামনা কৰোঁ